ঐ খুৰী নাইকিয়া হৈছে কামটো কৰি দে নেকি মজা বল কওক ইহঁত দুটা বাৰু ক'ত গৈছে ঐ চাওঁ দুটা এফালাচোন এফালা বহচোন বহ কথা আছে বহচোন শুন ভাইহঁত সমাজৰ কিছুমান পৰম্পৰা এৰিবৰ হ'ল আগৰ মানুহৰ দৰে আজিকালি মানুহৰ মনোভাৱবোৰ একেই হৈ থকা নাই গতিকে এইবোৰ পৰম্পৰা এৰি চলিবৰ হ'ল হয় সমাজৰ কিছুমান পৰম্পৰা এৰি চলিবৰ হ'ল যদি আপুনি আজি এই পৰম্পৰা ৰক্ষা কৰি চুৰ কৰি যদি কাইলৈ কিবা কাজিয়া কৰিব লগা হয় যে কোনোবাই মাৰিম বুলি কয় কাটিম বুলি কয় তাতকৈ এনেকুৱা পৰম্পৰা বাদ দিয়াই ভাল